ইমান পলম কৰিলে, ইমান দিনৰ মূৰত লগ কৰিব আহে, তাতো পলম। সকলোবোৰ গুচিয়ে গ'ল। কি যে হ'ব নহয়। আহক আজি দিম মছলা। ইমান দেৰি কৰিলা? নাই ঘৰত বহুত কাম আছে, এই কামবিলাক কৰি আহোঁতেই দেৰি হ'ব। কোৱা এইটো আচলতে কিছু তোমাৰ নাই, ঘৰত যাই চাম। ঐ, তুমি যে আজি মনটো মাৰি আছা কিয়? কিবা হৈছে নেকি তোমাৰ? এনেকৈ চিন্তা কৰি আছা? কিমান দিনৰ মূৰত তোমাক লগ কৰিব আহিছোঁ, তুমি এনেকৈ থাকিলে জানো ভাল লাগে? কি হৈছে তোমাৰ? ভয় লাগে দিগন্ত। তুমিও ইয়াত নাথাকা। তুমিতো জানাই গাঁৱৰ মানুহেও মোক কি চকুৰে চায়, মামাহঁতেও মোক বিয়া দিব চাই আছে। ভয় লাগে জানা, তুমি নথকাত যেন মোক বেলেগৰ লগত বিয়া দি দিয়ে। হা ভালিনা, তুমি মিছাতে এইবিলাক চিন্তা কৰিছা। মই এইবাৰ তোমাক বিয়া পতাৰ ভাৱতেই আহিছোঁ। তোমাৰ মায়ে জানো মোক স্বীকাৰ কৰিব? তুমিতো জানাই তোমাৰ মায়ে মোক ঘৃণাৰ চকুৰে চায়। তোৰ কি ভুল দিগন্ত? তুমি মিছাতে চিন্তা কৰিছা এইবোৰ। মায়ে বোৱাৰী হিচাপে গ্ৰহণ কৰি লোৱাৰ দায়িত্বটো সেইটো মোৰ। বলা বলা, বহু পলম হ'ল, ঘৰত গালি দিব মোক। যাব হ'লেই নে? এইমাত্ৰ আহিছিলোঁহে, তোমাৰ কাৰণে মই ছুটি লৈ আহিছোঁ। আৰু তোমাৰ যাবৰ হ'লেই। বলা বলা, কিবা এটা খাই কিনে তোমাক আগবঢ়াই থৈ আহোঁ। মই কিন্তু ম'ম' খাম। তোমাৰ ম'ম' খোৱা স্বভাৱটো যোৱাই নাই। বলা খাই ল'বা। উঠা এতিয়া। বিয়াখন বৰ খৰধৰকৈ হ'লেও বৰ সুকলমে গ'ল, কিন্তু ভৱমতে বিয়াখনত মানুহেই নহ'ল। ক'তনো হ'ব? কুলখনিৰ বিয়া খাবলৈ আহি কোনোবাই মৰিব জানো? তোমাৰ আবুল তাবুল বকিব হ'লেই নে? কাবাই শুনিলে মনত কিমান আঘাত পাব। তেতিয়াহ'লে মই আহোঁ। তুমি ভালদৰে থাকিবা। মানুহৰ কথা সদায় আওকাণ কৰি চলিবা। তুমি নগ'লে নহয়নে? মই অকলে কি কৰি থাকিম? মাও ভালদৰে কথা নাপাতে। একো নহয়, মই মাক বুজাই পৰাই থৈ যাম, যাতে তোমাক একো নকয়। গৈ পাই ফোন কৰিবা। ঠিক আছে, আহা এতিয়া। দেউতা আৰু মাক এবাৰ মাত দি যাওঁ। মা, দেউতা, মই ওলালোঁ। এইক ভালকৈ ৰাখিবা। ঘৰত যিখিনি কষ্ট পাইছিল সেইখিনি যাতে আমাৰ ইয়াত নাপায়। হ'ব যা, তই চিন্তা কৰিব নালাগে। এৰি শেষ, আমাৰ গোটেই মান সন্মান শেষ। নামঘৰলৈ গলো, তাতেও লেলে চেছে। কি কৰো এতিয়া? সকলোতে আমাৰ আলোচনা। কি ছোৱালী বিয়া পাতিলে ঐ? মনে মনে থাকাহে, ল'ৰাৰ উপযুক্ত বয়স হৈছে বাবে বিয়া পাতিলে। কি পৃথিৱীত নোহোৱা কাম কৰিলে। অনাবাৰতে কেৱল কি মনে মনে থকাৰ কথা কৈছে? কি মনে মনে থকাৰ কথা কৈছে? গাঁৱত চবুৱে আমাক এঘৰীয়া কৰিব, তেতিয়া কি কৰিব? একো নকৰোঁ, কৰক এঘৰীয়া। তাৰমানে আপোনাৰ গাত এতিয়াও একো কথা লগাই নাই? মোৰ ল'ৰা বিয়াহে পাতিছে, একো অপৰাধ কৰা নাই নহয়। মা, দেউতা, চাহ আনিছোঁ। কি? তুমি চাহ আনিছা? তাতে কি হ'ল? হ'ব দিয়া মাজনী। মা, নাখাওঁ মই চাহ। তুমি নজনা নেকি মই এইখন গাঁৱৰ নাম থকা গোপিনী হয়?
কি কৰিলা এইবোৰ? তোমাৰ এই কাণ্ড যদি বাবাই দেখা পোৱা হ'লে আজি সি মনত কিমান দুখ পালে হয় জানানে? আৰু সি যে আমাক কষ্ট দিছে সেইবোৰ চুপ, একদম চুপ। মোৰ নিজৰে আজি লাজ লাগিছে এজন মাষ্টৰৰ ঘৈণীয়েক হৈ তোমাৰ এই অভদ্ৰ আচৰণ দেখি আছি। চি দেখিলা তোমাৰ কাৰণে আজি মোৰ মানুহজনেও আজি ইমান কথা শুনালে। ঘৰখনত কুলক্ষণী বোৱাৰী সোমালে যেতিয়া কেতিয়াও শান্তিৰে নাথাকে। মাষ্টৰ কথা এটা শুনিলোঁ হয়নে? কিমান দিন হ'ল? ঠিকেই শুনিছা, আজি 10 দিনেই হ'ল। ল'ৰাই কি কৰিছে? মানুহৰ আগত ওলাইছে নে নাই? নাই নাই, সি বিয়াৰ 3 দিনমান পিছতেই কামলৈ গ'ল। আৰু সি গাঁৱৰ মানুহৰ আগত কিয় নোলাব? মানুহে কোৱা শুনিছোঁ বোৱাৰীজনী বোলে অলপ জেং। তুমি কাৰ আগত কি কৈছা জানিছানে? এইখন গাঁৱত ইংৰাজীত মাষ্টাৰ ডিগ্ৰী লৈ পাছ কৰা একমাত্ৰ ল'ৰাজনেই হ'ল মোৰ পুত্ৰ। আৰু বৰ্তমান তাৰ মানুহজনী অৰ্থাৎ তোমালোকৰ দৃষ্টিত কুলক্ষণী বোৱাৰীজনী বৰ্তমান ডক্টৰ ডিগ্ৰী পাছ কৰিছে। আপুনি ভুলে বুজিলে, মই মানুহৰ মুখত শুনাৰ বাবেহে কৈছোঁ। হ'ব হ'ব, তুমি যি ক'লা তাতেই বুজিলোঁ। আৰু শুনা, আনৰ কথা খুচৰি ফুৰাতকৈ দুটালৈ পলাই যায় ঘূৰি অহা নিজৰ ছোৱালীজনীৰ কথা চিন্তা কৰক। আপুনি ভুলে বুজিলে, তেনেহ'লে মই গৈয়ে থাকোঁ দিয়ক। হেল্ল', ভাল ভাল, চবেই মৰম কৰিছে। তোমাৰ ভালনে? তুমি কিবা খালানে নাই? তুমি কেতিয়া আহিবা? শইকীয়ানী, অ শইকীয়ানী, আছা নে ঘৰত? অ বৰুৱানী, আহ আহ আহ, ইয়াতে বহ। বৰুৱানী ইয়াতে বহ। নকবা আৰু বৰুৱানী, গোটেই মানুহৰ আগত নাক কাণ কটা গ'ল। তাকেহে আৰু দিগন্তও সেই কুলক্ষণীজনীহে পালে আৰু জন্ম পোৱাৰ দিনাই মাক মৰিল, তাৰ 2 বছৰ পিছত আকৌ দেউতাক মৰিল। এতিয়া আৰু শইকীয়ানী আপোনাৰ ঘৰখনো খাব আহিছে। তাই আপোনাৰ ঘৰত থাকিলে চব শেষ হৈ যাব। ৰবাচোন দেই, কোনোবা আহিছে নেকি? কথা পতা যেন লাগিছে। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। মা, তামোল আনিছিলোঁ। দিয়া হেতক, আমাৰ নামৰ মূল নামতি হয়। হ'ব দিয়া, তোমাৰ তামোল ভাত মই খাব নোৱাৰিম। কিয়? মোৰ কিবা ভুল হৈছে নেকি? তোমাৰ তামোল দিয়াটো ভুল নহয়। তোমাৰ হাতেৰে তামোল খালে ৰাস্তাৰে গৈ থাকোঁতে ক'ত কি হয় মোৰ একো ঠিক নাই। কি কৰিলে অমংগলবোৰ যাব ধৰিবই পৰা নাই। আকৌ আৰম্ভ হ'লেই ইহঁতৰ। বোৱাৰীক খেদি নিদিয় কিয়? কিয় বোৱাৰীক খেদিব লাগে? আপোনাৰতো 2জনী বোৱাৰী,
লক্ষ্মী আছিলে কিয় খেদিলে? এই শইকীয়ানী, মই যায়ে থাকোঁ দিয়া, মোৰ বেলেগ কামো আছে। যাওক যাওক, আৰু এখন বেলেগ ঘৰত জুই লগাই থৈ আহক। তুমি এইবোৰ মানুহৰ পৰা শিক্ষা লৈছা। শুনিছানে? এইজনী বোলে কিবা ডক্টৰৰ ইণ্টাৰভিউ দিব যাব, কাম নাই আৰু। বৰ ভাল কথা, যোগ্যতা আছে দিয়ক। গাঁৱত এনেও ডক্তৰ নাই, ভালহে কথা, ভালহে পাব লাগে। হ'ব, কুলেখাৰী হাতেৰে বেজি লৈ গাঁৱত মানুহ নমৰিলে ৰক্ষা। মা, দেউতা, মাজনী ওলালা? আশীৰ্বাদ কৰিব যাতে পৰীক্ষাটো ভাল হয়। মা, হ'ব হ'ব, মোক সেৱা কৰিব নালাগে। হ'ব দিয়ক, মই যাওঁ তেনেহ'লে। পাবা এনেকুৱা বোৱাৰী, তুমি ইমান কথা শুনোৱাৰ পিছতো তোমাক সেৱা কৰি গৈছে। তুমি বেলেগৰ কথা শুনি বহুত ভুল কৰি আছা কিন্তু। আপোনাকো সেইজনীয়ে কিবা মোহিনী মানুহে মাৰিছে। চি, ইমান নিচ মানসিকতা তোমাৰ। শইকীয়ানী, শইকীয়ানী, শইকীয়ানী। পেহী, মোক আহক আহক, তোৰ ইয়াতে বহক। নবহ দে, তলতে বহো। আমাৰ তলত বহা অভ্যাস। ইমান দিনৰ মূৰত আহিছে। মই ইয়াতে বহিম দে তলত। বোৱাৰী, চাহ খাব বনাবাচোন, পেহী আহিছে। মই নাখাওঁ, চাহ নাখাওঁ মই। তাই হাতত চাহ খোৱা দূৰৰ কথা, পানী এটোপাই নাখাওঁ মই। চাহ খাই অমংগল চপাই নলওঁ মই। তই যে তাইৰ লগত কেনেকে চলি আছ তইহে জানা। নকব আৰু পেহী, কিবা এটা কৰক। ল'ৰাটোতো মোৰ হাতৰ পৰা গ'লে মানুহজনো যাব এতিয়া। এই ৰচোন তই টেনচন নলবি, মই আছো নহয়। মই তাবিজ এটা দিম, চব ঠিক হৈ যাব। মই আৰু বেছি দেৰি বহি নাথাকো আৰু। 11টাতে মই তাবিজ দিবে আহিছিলো, আহোঁতে তোৰ তাতে মই সোমাই গলো। তোৰ খবৰ এটা লৈ যাওঁ। হ'ব পেহী, আপুনি মই লৈ আহিম দে। তই এটা কাম কৰিবি, 3টা ঘাটৰ পানী আনি থৈ দিবি। মই এদিন ৰাতিপুৱাই আহিম, আহি পেলাই তাবিজ চাবিজ লৈ আহিম। মই এটা আহি বনাই দিম, তই তাক দিবি। মই এতিয়া যাওঁ দে, চাহ তাহ নাখাওঁ, মই আৰু ঘৰত তাকে যাব লাগে। শুনাচোন, এইমাত্ৰ বাতৰিত পালোঁ মই হেনো চিলেক্ট হৈছোঁ। সঁচাকৈ জানা, মই ভবাই নাছিলোঁ ইমান ল'ৰা ছোৱালীৰ ভিতৰত মই যে চিলেক্ট হ'ম। আজি মোৰ ডাঙৰ সপোন এটা পূৰণ হ'ল। হ'ব দিয়া। কি হ'ল ৰজনী, তেটো ফালি চিঞৰি আহিছে যে? এটা গম পাইছানে? বাতৰিত দিছে, আপুনি হ'বলৈ গমেই পোৱা নাই। 50 জন ল'ৰা ছোৱালীৰ ভিতৰত তাৰ বয়ে 5 নম্বৰৰ স্থান পাইছে। তাতে EMCHত চাকৰি পাইছে। কি? আমাৰ মাজনী চাকৰি পালে? কৃষ্ণ প্ৰভু, চকু মেলি চালা আৰু। কি হ'ল ৰজনী, গাঁৱত কিবা হৈছে নেকি? বহুত ভাল খবৰ, আমাৰ বৌ ডক্তৰ হ'ল। এই খবৰ গোটেই টিভিত ওলাই আছে। গাঁৱৰ নাম বাতৰিৰ শিৰোনাম। কোন ডক্তৰ হ'ল? কিয়? আমাৰ বোৱাৰী? এইজনী ডাক্তৰ হোৱাটো কি ডাঙৰ কথা? এইগুলোক খেলি হাতেৰে কোনে বেজি ল'ব, কোনে কথাব? অন্য জেগাত ফূৰ্তি কৰ, আমাৰ ইয়াত নহয়। কি হ'ল তোমাৰ? ৰজনী, আছো, ধৰ। কি হ'ল তোমাৰ? কি হ'ল? বোৱাৰী, পানী এগিলাচ আনিবাচোন। যোৱা। কি হ'ল তোমাৰ? কি হ'ল? বোৱাৰী, অলপ খৰধৰ কৰাচোন।
ঐ ৰ'বাচোন ৰ'বা, দেউতাই মাতিছে, বাহিৰত কিবা হুলস্থুল। ৰ'বাচোন ৰ'বাচোন। দেউতা, কি হ'ল মাৰ? বোৱাৰী চোৱাচোন চোৱা, ঘপককৈ পৰি গ'ল, কি বা হ'ল? ৰজনী এম্বুলেঞ্চক ফোন কৰিব গ'ল। ৰ'বচোন দেউতা, মই এবাৰ চাওঁ, প্ৰেচাৰটো চাই লওঁ এবাৰ। হে ভগৱান, কি হ'ল এই সুখৰ খবৰৰ মাজত? দেউতা, বিশেষ একো হোৱা নাই, মাৰ প্ৰেচাৰটো অলপ হাই হৈ গৈছে। এম্বুলেঞ্চ মাতিব নালাগে, এম্বুলেঞ্চ হোৱালৈকে মা পেৰালাইজ হৈ যাব। ময়ে এটা বেজি দিওঁ। মাজনী, বেজি দিলে ভাল হ'ব জানো? হ'ব হ'ব, চেঞ্জটো আহি যাব, ভাল হৈ যাব। এৰি মই ক'ত আছো? তুমি ঘৰতে আছা? অকণমান ভাল পাইছানে? পাইছো অলপ। ঘপককৈ কি হ'ল জানো, একো গমেই নাপালো। ভাগ্য ভাল, আজি যদি বোৱাৰীয়ে সময়মতে বেজি নিদিলে হয়, তোমাৰ পেৰালাইজ হৈ গ'লা হয়। কি? হয় মা, আপোনাৰ প্ৰেচাৰ হাই হৈ লেফ্ট ছাইডৰ নাৰ্ভে কাম নকৰা হৈ গৈছে। কি? অলপ আগত বোৱাৰীয়ে ডক্তৰ হোৱা শুনি তুমি জঁপিয়াই আহোঁতে পৰি তোমাৰ এনেকুৱা অৱস্থা হ'ল। আজি বোৱাৰী নোহোৱা হ'লেহেঁতেন গোটেই জীৱন বিচনাতে কটাব লাগিলেহেঁতেন। মোৰ ভুল হৈ গ'লো বোৱাৰী, পাৰিলে মোক ক্ষমা কৰি দিবা। মা, আপুনি এইবিলাক কি কৰিছে? এনেকৈ হাতযোৰ কৰি মোক লাজ নিদিব। আপুনি মোৰ মা হয়, আৰু মাকে খং আৰু অভিমান কৰাটো স্বাভাৱিক। দেখিলা আমাৰ বোৱাৰীক? হয় দিয়ক, লোকৰ কথা শুনি নিজৰ ঘৰখন বহুত অশান্তি কৰিলো। সেইকাৰণে নিজৰ ঘৰখন প্ৰথমতে শান্তি বিচাৰিব লাগে। এইবিলাক বাদ দিয়ক দেউতা, সমাজত এইবোৰ থাকেই। বাকী আমাৰ ঘৰৰ এনাজৰীডাল কোনেও যাতে ছিঙিব নোৱাৰে। ঠিকেই কৈছা মাজনী, তুমি আজিৰ পৰা মোৰ বোৱাৰী নহয়, ছোৱালী। এতিয়া মই বহুত সুখী। অন্ততঃ এই দুৰ্ঘটনাটোৱে তোমালোকৰ পৌৰাণিক কুসংস্কাৰবোৰ চকু ফুল হোৱালে।